হেল্ল' ফ্ৰেণ্ডছ, আজি দেখাম আপোনালোকক কল পচলাৰে গাহৰি মাংস। এই গাহৰি মাংসখিনি ধুনীয়াকৈ লৈছোঁ। আধা কেজি ল'লোঁ। আধা কেজি অলপ বেছি দিছে আৰু চিনাকি মানুহ টুকুৰ টুকুৰকৈ কাটিছে। এতিয়া কাটি কেনে ধুনীয়াকৈ ঘৰত লৈ ধুই পুই ধুনীয়াকৈ থৈ দিওঁ। এতিয়া মাংসখিনি আমি ধুনীয়াকৈ ধুই লৈ বাচন এটাত থৈ দিছোঁ। এতিয়া বাৰীৰ পিছফালে গৈ কল পচলা এটা কাটি আনো। তো ভীমকলৰ পুলি হ'লে ভাল। এয়া ধুনীয়াকৈ কাটি মেৰাই লৈ ধুনীয়াকৈ পইচা লৈছোঁ। আকৌ এবাৰ এই ওপৰৰ হেৰিখিনি চলাই দিম। ধুনীয়াকৈ ধুই লৈ এনেকৈ খৰকৈ কুটিছোঁ। এনেকৈ কুটি গোলকৈ কুটি ল'ব। আপুনিও পাৰিব, একো টেনশ্যন নাই। ধুনীয়াকৈ ল'লেই হ'ল। এনেকৈ ধুনীয়াকৈ কাটি ল'ব। আকৌ এবাৰ ওপৰৰখিনি এৰাই লৈছোঁ। লৈ এনেকৈ ধুনীয়াকৈ কোমল অংশখিনি এনেকৈ কাটি লৈছোঁ। ধুনীয়াকৈ মাংসখিনিৰ কাৰণে পিঁয়াজ কেইটুকুৰমান কাটি লৈছোঁ। কেঁচা জলকীয়া কেইটামান ল'লোঁ, তেজপাত 2 খিলামান, আলু লৈছোঁ আৰু আদা নহৰু পেষ্ট। এতিয়া আমি ধুনীয়াকৈ গেছটো ফুল ভলিউমত জ্বলাই ল'ম। জ্বলি গ'ল। এতিয়া আমি আকৌ শুকান কেৰাহীটো বহুৱাই দিম। ধুনীয়াকৈ অলপ গৰম হ'বলৈ দিম। এই কেৰাহীটোত এতিয়া অকণ তেল দি ল'ম, মিঠাতেল। এতিয়া আকৌ তেজপাতখিলা ধুনীয়াকৈ দিছোঁ, গৰম হয়। শুকান জলকীয়া দিছোঁ। ধুনীয়াকৈ লাৰি দিম। বহুত পানী আছিলে চাগে ফৰেষ্টখনত, সেইকাৰণে বৰকৈ ছটাইছে। এতিয়া আমি পিঁয়াজখিনি দি লৈছোঁ। এখন ভাজি ল'ম। ধুনীয়াকৈ লাৰি দিছোঁ। বৰ ৰংচঙীয়া হ'লে আমি লগে লগে মাংসখিনি বহাই দিম। আৰু লগতে এই আদা নহৰু পেষ্টখিনিও সুন্দৰকৈ ভাজি লৈছোঁ। শুকান কেঁচা জলকীয়া কেইটামান দি দিছোঁ। এতিয়া আমাৰ পিঁয়াজ নহৰুখিনি মছলাখিনি ধুনীয়াকৈ ভজা হ'ল। এতিয়া মাংসখিনি ধুনীয়াকৈ ঢালি দিছোঁ। অকণ লাৰি দিম যেন সকলোখিনিতে মছলাখিনি লাগি যায় ধুনীয়াকৈ। এতিয়া আমি মাংসখিনিত ৰং গুড়া আৰু নিমখ অকণ দি লৈছোঁ। অনুমান মতে দিব নিমখখিনি। আৰু ধুনীয়াকৈ লাৰি এনেকৈ ধুনীয়াকৈ লাৰি দিম। ভিডিঅ'টি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বেয়া পালেও কৰিব কিন্তু। এতিয়া আমি কুটি থোৱা ডোখৰকৈ আলুকেইটা দি লৈছোঁ। আৰু এতিয়া অকণ লাৰি দিছোঁ। ধুনীয়া মছলাখিনি লগাই দিছোঁ। এতিয়া আমি ঢাকনিৰে ঢাকি কেনে, ছাগলীটো বেবাই আছে তাকে দুটামান চজিনাৰ পাত দিওঁগৈ। আহকচোন কেনেকৈ খাইছে দেখিছেনে? খাবি? খা, খাই ল। আমি পক খাম, তুমি পাত খোৱা। অ'কে। এতিয়া আমি গৰম মছলা, মিট মছলা, জিৰা মছলা সকলোবোৰ ঢালি একেলগে লাৰি দিম। এতিয়া আমি এই কাটি থোৱা মছলাখিনি ধুনীয়াকৈ কল পচলাখিনি কেৰাহীত ঢালি দিম। এতিয়া আমি কল পচলাখিনি ধুনীয়াকৈ সকলোবোৰ মছলাখিনি লাগি যোৱাৰ নিচিনাকৈ লৰাই দিম। লৰাই ঘূৰাই দিম।
খন্তেক সময় লাৰি থাকিম। এনেকৈ ধুনীয়াকৈ কৰচেৰে লাৰি দিম যেন কল পচলাখিনি ধুনীয়াকৈ লাগি যায়। এতিয়া আমি অকণ সময় ঢাকনিৰে কম জুইত ঢাকি থওঁ। আপোনালোকেও এনেকৈ ধুনীয়াকৈ কল পচলাৰে গাহৰি মাংস বনাব পাৰে। বৰ ধুনীয়া লাগে। আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰিব। অলপ ভালকৈ চাব, ভিডিঅ'টি শেষলৈ চাব। চাওকচোন কি ধুনীয়া গ্ৰেভি হৈছে। এই চাওক, প্লেটত ওলাই লৈছোঁ। দেখিছেনে কি ধুনীয়া হৈছে পিচবোৰ, আৰু পচলাবোৰ ধুনীয়াকৈ ভাজি গৈছে। খাবলৈ ভাল লাগিব। এইটো শেষ হোৱাৰ পিছৰ দৃশ্য বাতিত ওলাই লৈছোঁ। দেখিছে ধুনীয়া গ্ৰেভি হৈছে। এনেকৈ ভাতৰ লগত ল'ব। এনেকৈ এপিচ লৈ ধুনীয়াকৈ মোহাৰি ল'ব, আৰু লৈ ধুনীয়াকৈ এপিচ আৰু ভাত ধুনীয়াকৈ খাব। বৰ ভাল লাগিব। ভিডিঅ'টি ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ। আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।